নন্দিতাৰ হেক চিঠি। মোলৈ আজি কিয় আনিছে সাগৰত, ইমান ধুনীয়াকৈ ফুলৰে সজ্জিত, ইমান ধুনীয়া ধুনীয়া সুগন্ধি দ্ৰব্য। আজি মোৰ বিয়া নেকি মা স্বৰ্গত। মোৰ পিছফালে হাজাৰ হাজাৰ মানুহ, আত্মীয় কুটুম ছাৰ বাইদেউ সকলোৱে কিয় টুকিছে চকু পানী। তুমি নাকান্দিবা মা, তুমি কান্দিলে মই স্বৰ্গৰ ফুলনিখনত কেনেকৈ ফুলি থাকিম। মা, তোমাৰ যেতিয়াই মন যায় নন্দিতালৈ মনত পেলাই আকাশখনলৈ চাই মাতিবা। তোমাৰ নন্দিতাই ধুনীয়া এপাহ ফুল হৈ ফুলি থাকিব আৰু তোমালৈ মৰমৰ সুগন্ধি বিয়পাই থাকিব। এতিয়া তোমালোকে মোৰ বাবে ৰাজকুমাৰ পঠাব নালাগে, মই এতিয়া স্বৰ্গৰ ৰাণী। তাত তৰাৰ সতে খেলিম, জোনবাইৰ সতে বহু কথা পাতিম, মেঘৰ সতে লুকা ভাকু খেলিম, বৰষুণৰ পানীত তেজবোৰ ধুই নিকা কৰিম। সেয়া লেতেৰা তেজ মা, পাষাণ্ডৰ দাৰ গাফত ওলোৱা ৰক্ত। বান্ধৱীক বুজাবা তাই যাতে মোলৈ মনত পেলাই চকুলো নুটুকে। এতিয়া মই মুক্ত মা, এতিয়া মোৰ বিষ যন্ত্ৰণা একোৱেই নাই। মই এতিয়া স্বৰ্গৰ নন্দিতা ৰাণী। নন্দিতা শইকীয়া। এই টপিকটোৰ ওপৰত ভিডিঅ' বনোৱাৰ ইচ্ছা নাই, কিয়নো ফটোবোৰ চালে চকুলো ঢুকিব নোৱাৰি, হৃদয়খন একদম উপচি উঠে। কিয়নো মানুহ ইমান ঘাতক হ'ব পাৰে, সামান্য এটা কথাৰ বাবে মানুহে মানুহক হত্যা কৰিব পাৰে, এইটো দুৰ্ভাগ্যজনক। নন্দিতা শইকীয়াক হত্যাৰ আঁৰৰ ৰহস্য বিভিন্নজনে বেয়াকৈ উত্থাপন কৰিছে। সামাজিক মাধ্যমত নন্দিতা শইকীয়াক যিখিনি হত্যাৰ আঁৰৰ ৰহস্য বহুতজনে এনেকৈ প্ৰচাৰ কৰিছে যে নন্দিতা শইকীয়া প্ৰেমৰ প্ৰতাৰণা কৰিছে, যাৰ বাবে ৰিণ্টু শৰ্মা নামৰ এই পাষাণ্ডটোৱে নন্দিতাক হত্যা কৰিছে। আচল ৰহস্য হ'ল নন্দিতা শইকীয়া মৰিধাল মহাবিদ্যালয়ত যিদিনা এডমিশ্যন লৈছিল, যিদিনা নামভৰ্তি কৰিলে, তাৰ পিছদিনাৰ পৰাই এই ৰিণ্টু শৰ্মা নামৰ পাষাণ্ড নৰপিশাচটোৱে নন্দিতা শইকীয়াক পিছা কৰি আছিল। নন্দিতা শইকীয়া বহুত আমনি দিছিল, কলেজত আমনি দিছিল, ফোন কল কৰি ডিষ্টাৰ্ব কৰিছিল, হোষ্টেলতো আমনি দিছিল। বজাৰত যদি গৈছিল নন্দিতা শইকীয়া বজাৰ কৰিবলৈ পিছে পিছে গৈছিল। এই নৰপিশাচটো মুঠতে আমনি কৰি থাকিছিল। এই নৰপিশাচটোৰ আমনিবিলাক সহ্য কৰিব নোৱাৰি নন্দিতা শইকীয়াই তেখেতৰ মাক দেউতাকৰ লগত কথা পাতিবলৈ কৈছিল ৰিণ্টু শৰ্মাক, নৰপিশাচটোক। এই নৰপিশাচটো মাক দেউতাকৰ লগত কথা পাতিছে নন্দিতা শইকীয়াৰ। কথা পতাৰ পিছত নাকচ কৰাৰ বাবে এই ৰিণ্টু শৰ্মা নৰপিশাচটো, যাৰ বাবে এই নন্দিতা শইকীয়াক হত্যা কৰিলে এই নৰপিশাচ পাষাণ্ডক। এই পাষাণ্ডটোৰ অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে ইয়াক ফাঁচি দিব লাগে। বিভিন্ন দল সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে এই নৰপিশাচটো, এই পাষাণ্ডটো অতি সোনকালে ফাঁচি দিব লাগে। আমাৰ লগত একমত আছে তেন্তে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, যাতে এই নৰপিশাচটো অতি সোনকালে ফাঁচি হয়। ধন্যবাদ। জয় আই অসম।